জামুগুৰিহাটৰ কুসুমতলাত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এগৰাকী ছাত্ৰী। আহত ছাত্ৰীগৰাকীৰ নাম ৰিংকু সৰকাৰ। ছাত্ৰীগৰাকী কুসুমতলা হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী। আহত ছাত্ৰীগৰাকীক কুসুমতলা মডেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এখন বলেনো গাড়ীয়ে খুন্দি হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় ছাত্ৰীগৰাকী। কেনেকৈ হ'ল ঘটনাটো? আজি আপোনাৰ কুসুমতলাৰ ব্যৱসায়িক কেন্দ্ৰৰ মাজমজিয়াত আপোনাৰ মেইন হাইৱেত দুজন ষ্টুডেণ্ট আজি স্কুল ছুটি হোৱাৰ পিছত আহি আছিলে। তাৰপৰা বলেনো গাড়ীখনো আহি আছিলে। তাৰপৰা নেদেখি পেলাই ছোৱালীজনীয়ে আপোনাৰ চাইকেলখন আগবঢ়াই দিয়াত অকণ এক্সিডেণ্ট হৈছে। আৰু এই ক্ষেত্ৰত আমি স্থানীয় যুৱক হিচাপে এটাই কথা ক'ম পুলিচ প্ৰশাসনক, যিহেতু আজি শনিবাৰ দিন আৰু সাপ্তাহিক বজাৰ থাকে, ষ্টুডেণ্টকেইজন বা ইয়াত যথেষ্ট ভিৰ হয়, সেইবাবে এজন ট্ৰেফিকৰ ব্যৱস্থা কৰিলে আমি ভাল পাম। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, ডেইলি টাইম অসম।